হেল্ল' গুড মৰ্ণিং। যোৱাকালি 19 ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা অসম DLED প্ৰি এণ্ট্ৰি টেষ্ট যিটো গ'ল, তাৰে আমি কেইবাটাও ভিডিঅ' আগবঢ়াইছোঁ। ইতিমধ্যে আপোনালোকে জানে যে যিকেইটা এনচাৰ স্ক্ৰিপ্ট আছে বা আমি কাট অফ কিমান যাব সেই বিষয়ে আমি ইতিমধ্যে ভিডিঅ' দিছোঁ। কিন্তু আজিৰ ভিডিঅ'টো যিহেতু মই চেঙা BTCত মই DLED কৰি আছোঁ, আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে কিছু গুৰুত্বপূৰ্ণ তথ্য দিবলৈ বিচাৰিছোঁ 8বাৰ DLED পৰীক্ষাৰ বিষয়ে, অৰ্থাৎ DLED এণ্ট্ৰেন্সৰ বিষয়ে। যে ইয়াৰ পিছত আমি ইতিমধ্যে কিছু খবৰ পাইছোঁ যে ইয়াৰ পিছত কিজানি DLED যিটো এণ্ট্ৰেন্স HCRT যিটো প্ৰচেছ, এই প্ৰচেছটো বন্ধ হৈ যাব পাৰে। কাৰণ আমাৰ 2022ৰ পৰা যিটো এপ্লিকেবল হ'ব লগা যিটো নিউ এডুকেশ্যন পলিচি, অৰ্থাৎ নতুন শিক্ষানীতি যিটো আহিব, তাতে আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ লগত DLED এড কৰি দিব আৰু আমাৰ গ্ৰেজুৱেশ্যনৰ লগত BEd এড কৰি দিব বুলি আমি শুনা পাইছোঁ। গতিকে যদি সেইবোৰ এনেকুৱা যদি প্ৰচেছ কৰে, তেতিয়াহ'লে আমাৰ এই DLEDবোৰ বন্ধ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে বহুত কেইজন ষ্টুডেণ্ট ইতিমধ্যে খেলি মেলি অৱস্থাত আছে যে আমি চিট পাম নে নাই, আমাৰ আসনটো নিশ্চিত হ'বনে নাই, এই বিষয়ে বহুত কেইজন ষ্টুডেণ্টে যথেষ্ট কমেণ্টো কৰিছে। কালিৰ ভিডিঅ'টো বহুত কেইটা কমেণ্টৰ বাবে আমি ৰিপ্লাই কৰিব পৰা নাই। গতিকে মই ভাবিছোঁ যে তেওঁলোকৰ বাবে এটা অপশ্যন আছে, যিসকলে DLED কৰিব বিচাৰে কিন্তু চিট নাপালেও তেওঁলোকৰ বাবে এটা গ্ৰেট অপশ্যন আছে, অপৰচুনিটি আছে। আৰু মই ভাবোঁ যে এই অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰা উচিত, এইটো মিছ কৰা উচিত নহয়। কাৰণ আমাৰ যিকেইটা অসমত আছে, আমাৰ টোটেল চিট আছে 4200 আমাৰ আসন আছে গোটেই অসমখনত, 4200খন আসন আছে। কিন্তু ইয়াতে ষ্টুডেণ্ট যথেষ্ট বহুতখিনি আমাৰ ষ্টুডেণ্ট মানে অৱতীৰ্ণ হৈছে। যোৱাকালি যিটো অনুষ্ঠিত হৈ গ'ল প্ৰি এণ্ট্ৰি টেষ্টত, যথেষ্ট ষ্টুডেণ্ট ইতিমধ্যে মানে এক্সামটো দিছে। গতিকে আমি আজি আপোনালোকৰ বাবে ক'ম যে আপুনি যদি DLED কৰিব বিচাৰে, তেনেহ'লে প্ৰাইভেট ইনষ্টিটিউট আছে HCRTৰ, অৰ্থাৎ NCT ৰিকগনাইজড কিছুমান প্ৰাইভেট ইনষ্টিটিউট আছে, আৰু সেই প্ৰাইভেট ইনষ্টিটিউট আপোনালোকে নামভৰ্তি কৰিব পাৰে। আৰু যদি কাট অফৰ তুলনাত যিখিনি গভৰ্ণমেণ্ট আছে, প্ৰথমে গভৰ্ণমেণ্টখিনি কাউন্সেলিং হৈ যায়, তাৰপিছতহে নেক্সট ছিটত মানে নেক্সট ছিডিউলত আপোনালোকৰ প্ৰাইভেট যিকেইটা অনুষ্ঠান আছে সেইকেইটাত মানে আপোনালোকৰ DLEDৰ যিটো কাউন্সেলিং প্ৰচেছ সেইটো হয়। আৰু প্ৰাইভেটত আপোনালোকক কাট অফ পাছ কৰিলে হ'ল, আৰু পাছ কৰিলে মোটামুটি আপোনালোকৰ কাট অফ বহুত কম যায় আৰু। গতিকে আপোনালোকে নিশ্চিত যে আপোনালোকে সেইবোৰ পাই যাব। গতিকে যদি চৰকাৰী, অৰ্থাৎ যিবিলাক চৰকাৰী যিকেইটা মানে ইনষ্টিটিউট আছে, চৰকাৰী ইনষ্টিটিউট যথেষ্ট কম, প্ৰায় এটা দুটা ডিষ্ট্ৰিক্টত মাত্ৰ 2-3খন মানে ইনষ্টিটিউট আছে। গতিকে আপোনালোকে সেই ক্ষেত্ৰত প্ৰাইভেট ইনষ্টিটিউশ্যন কেইখন চুজ কৰিব পাৰে। আৰু আপোনালোকৰ যদি টকা আপোনালোকৰ হিচাপ কৰে, তেতিয়াহ'লে প্ৰাইভেট ইনষ্টিটিউশ্যনত আপোনালোকৰ 2 বছৰৰ DLEDত মোৰ এটা অনুমান মতে যে আপোনালোকৰ 50,000 মান যাব। গতিকে 50,000 গ'লে এটা প্ৰাইভেটত সুবিধা আছে। মই যিহেতু চৰকাৰী DLED কৰি আছোঁ, প্ৰাইভেটত এটা সুবিধা কি যে আপোনালোকৰ যিখিনি বস্তু থাকিব, আপোনালোকৰ এছাইনমেণ্ট বা ক্লাছ যিখিনি বস্তু থাকে DLED কোৰ্চটো সম্পূৰ্ণ, গতিকে আপোনালোকে কিছু হ'লেও আপোনালোকে প্ৰাইভেটত ৰেহাই এটা অনুভৱ কৰিব। যদিও ৰেহাই নহয়, কিন্তু আপোনালোকে নিশ্চয় সেইটো অনুভৱ কৰিব পাৰিব। আমি ইতিমধ্যে কেইবাটাও ফ্ৰেণ্ডৰ লগত, আমাৰ কেইজনমান ফ্ৰেণ্ডে ইতিমধ্যে প্ৰাইভেটত কৰি আছে। গতিকে আমি আমাৰ লগত যদি সেইসকলৰ লগত যদি তুলনা কৰোঁ, তেওঁলোকৰ যিটো DLEDৰ যিটো প্ৰচেছ বা তেওঁলোকৰ যিটো কষ্ট, সেইখিনি যথেষ্ট লাঘৱ হয়। গতিকে প্ৰাইভেট এটা গুড অপশ্যন। আৰু এইবছৰৰ পিছত যদি আপোনালোকে ভাবে যে নহয় মই ছেকেণ্ড টাইম আকৌ মানে প্ৰি এণ্ট্ৰি টেষ্ট দিম, আকৌ চিট এখন গ্ৰহণ কৰিম, কিন্তু সেইটো আপোনালোকে নিশ্চিত নহয় যে আপোনালোকে সেইটো বছৰ এণ্ট্ৰেন্সখন পাতিব নে নাপাতে। গতিকে মই ভাবোঁ যে যদি আপোনালোকৰ এইবাৰ যিহেতু পৰীক্ষাত অৱতীৰ্ণ হৈছে, গতিকে আপোনালোকৰ এইবাৰ DLEDৰ যিটো কোৰ্চ সেইটো আপোনালোকে গ্ৰহণ কৰা উচিত। আপোনালোকে যদি চৰকাৰী নাপায়, আপোনালোকৰ বাবে প্ৰাইভেট অপশ্যন আছে। গতিকে মই যদি তুলনা কৰোঁ, আমাৰ টোটেল আমাৰ আছে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট মিলি আমাৰ 64 আমাৰ ইনষ্টিটিউট আছে গোটেই অসমখনত। ইয়াতে মোৰ সম্পূৰ্ণ ডাটা আছে। আৰু আমাৰ প্ৰাইভেট আছে যে আমাৰ বৰপেটা জিলাত বজালী টিচাৰ ট্ৰেইনিং কলেজ, বৰপেটা প্ৰাইভেট এইটো আছে। তাৰপিছত আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন প্ৰাইভেট আছে, বৰপেটা BD কলেজ প্ৰাইভেট। গতিকে এইকেইটা বহুতকেইটা আমাৰ গোটেই অসমখনত মোটামুটি 12টা নেকি 15টা আমাৰ ইনষ্টিটিউট আমাৰ প্ৰাইভেট আছে। মই এইকেইটা গোটেইকেইটা ইয়াতে নাম উল্লেখ কৰিম কোনকেইটা জিলাত আছে। বঙাইগাঁৱত আছে, বঙাইগাঁৱত কোনো প্ৰাইভেট ইনষ্টিটিউট নাই। তাৰপিছত আপোনালোকৰ কাছাৰত কোনো প্ৰাইভেট ইনষ্টিটিউট নাই, ধেমাজিত প্ৰাইভেট ইনষ্টিটিউট নাই, ধুবুৰীত প্ৰাইভেট নাই। প্ৰাইভেট আপোনালোকৰ আছে হাইলাকান্দিত আছে, ডক্টৰ শশী ভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন হাইলাকান্দি প্ৰাইভেট আছে। তাৰপিছত আপোনালোকৰ প্ৰাইভেট আছে বাইহাটা চাৰিআলি, যিটো কামৰূপত আছে বাইহাটা চাৰিআলি BEd কলেজ কামৰূপ, সেইটো প্ৰাইভেট হয়। তাৰপিছত কলেজ অফ এডুকেশ্যন বকো কামৰূপ, সেইটো প্ৰাইভেট হয়। গতিকে এইবিলাক ইনষ্টিটিউটত আপোনালোকে নামভৰ্তি কৰিব পাৰে বা এডমিশ্যন ল'ব পাৰে। আপোনালোকৰ যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয় প্ৰাইভেট ইনষ্টিটিউট, অসমৰ যিকোনো ঠাইত আপোনালোকে প্ৰাইভেট ইনষ্টিটিউটত আপোনালোকে নামভৰ্তি কৰিব পাৰে। ইয়াৰ উপৰি আপোনালোকৰ আছে কৰিমগঞ্জত আছে পাথাৰকান্দি কলেজ অফ এডুকেশ্যন, কৰিমগঞ্জ, সেইটো প্ৰাইভেট হয়। আৰু কৰিমগঞ্জত আৰু এখন আছে বিবেকানন্দ কলেজ অফ এডুকেশ্যন, সেইখনো প্ৰাইভেট হয়।
ইয়াৰ উপৰি আপোনালোকৰ কোকৰাঝাৰত আছে এখন গোসাইগাঁও বি এড কলেজ, সেইটো প্ৰাইভেট আছে। তাৰ ওপৰত আছে মৰিগাঁৱত আছে কলেজ অফ এডুকেশ্যন, মৰিগাঁও প্ৰাইভেট লিমিটেড, প্ৰাইভেট হয়। আৰু নগাঁৱত আছে কৃষ্ণ বৰুৱা বি এড কলেজ, এইটো প্ৰাইভেট আছে। ইয়াৰ উপৰিও আছে হাম আক ৰুৰেল কলেজ অফ এডুকেশ্যন, সেইটো নগাঁৱত আছে, সেইটো প্ৰাইভেট আছে, প্ৰাইভেট হয়। তাৰপিছত নলবাৰীত এখন আছে SDB কলেজ অফ টিচাৰ এডুকেশ্যন, সেইখন প্ৰাইভেট হয়। আৰু আপোনালোকৰ আছে শেষত শোণিতপুৰ জিলাত আছে বিশ্বনাথ চাৰিআলি শোণিতপুৰ প্ৰাইভেট আছে। গতিকে এইকেইখন আছে অসমৰ প্ৰাইভেট ইনষ্টিটিউট। আপোনালোকে অসমৰ যিকোনো জিলাৰ পৰা এইকেইখন প্ৰাইভেট ইনষ্টিটিউটত আপোনালোকে কাউন্সেলিঙৰ বাবে চুজ কৰিব পাৰে বা আপোনালোকৰ এডমিশ্যনটো বা DLED কোৰ্চটো কৰিব পাৰে। চ' এইখিনি ভাবিলোঁ যে এজ এ ছিনিয়ৰ হিচাপে, এজ এ ইউটিউবাৰ হিচাপে নহয়, মই আপোনালোকক বস্তুখিনি জনাই দিওঁ। আৰু DLEDত যিকোনো নতুন বস্তু আহিলে মই আপোনালোকক জনাই দিম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। অ'কে, থেংক ইউ ছ' মাছ।